I'm very excited and very humbled to be here. It puts a lot of things into perspective. It's very good to see the work that's happening out here with our partners with Chester Zoo and WTI as well. So we're just here really to experience your culture and see what there is to learn while we're out here, and when we think back to our culture itself. We're here in total. We're in India in total for 10 days. I think we're only here for one day today itself, also for this event. In our team here today, there's about 10 of us. No, online there's 14 of us today. But within our whole company, there's hundreds, and we all work each day in and out basically to raise money for India itself. Which country belongs to? Manchester. I mean the UK. And other people? Other people, most people are from the UK itself, but as a company we're really diverse. We have people from across the world, being Italy, from Spain, from Romania. I originate from Barbados, so we are multicultural within our company itself. But everyone that's here today, it lives in the UK. I've got mixed feelings because my heritage is also something similar to yourself. Obviously, within Black culture, Caribbean culture. Being Britain obviously invaded Caribbean as well, so it's nice to see that, like my culture, that you are now free from our reigns. But we've all enjoyed time here though. It's really a humbling experience and great experience. It's one in a lifetime, and we'll definitely cherish it for the rest of our lives from coming here. Thank you. Sorry, no, it's fine. খুব এটা ভাল দিন, কাৰণ আমি মানাহৰে ৱেষ্টাৰ্ণ ছাইডত যি নতুনকৈ ঘোষিত হোৱা ৰাষ্ট্ৰীয় উদ্যান ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান, তাত সুদূৰ ইংলেণ্ডৰ পৰা আমাৰ 15গৰাকীকৈ বিদেশী পৰ্যটক প্ৰথমবাৰৰ বাবে ৰাইমনাত আজি তেখেতসকলে আমাৰ উপস্থিত হৈছেহি। গতিকে আমাৰ বড়োলেণ্ড টুৰিজিমৰ কাৰণে হওক, অসমৰ টুৰিজিমৰ কাৰণে হওক, বা আমাৰ নতুনকৈ ঘোষিত ৰাষ্ট্ৰীয় উদ্যান ৰাইমনাৰ বাবে হওক, আমি গোটেই পৃথিৱীক এটা বাৰ্তাই দিব বিচাৰিছোঁ যে ৰাইমনা পৰ্যটকক আদৰিবলৈ ৰেডি আছে, সাজু আছে। আহক, আপোনালোকে ৰাইমনাৰ যি বিপুল সৌন্দৰ্য, যি প্ৰাচুৰ্য, সোণালী বান্দৰ, বাটাৰফ্লাই, পখিলা, প্ৰায় 190 প্ৰজাতিৰ পখিলা, প্ৰায় 200ৰ ওপৰত চৰাইৰ প্ৰজাতি, আৰু ঐতিহাসিক মানে আপোনাৰ শালগছ, সেই সৌন্দৰ্য উপভোগ কৰক। ধুনীয়াকৈ নদ নদী, লগতে ভূটানৰ আমাৰ পিপছু ৱাইল্ড লাইফ চেংচুৱাৰী, এটি অত্যন্ত মানে প্ৰাকৃতিকভাৱে প্ৰাচুৰ্যপূৰ্ণ ঠাই। গতিকে আমি আজি খুবেই ভাল লাগিছে। মোৰ লগত এভিও আছে, তেখেতসকলৰ 15গৰাকীকৈ ইউকেৰ পৰা তেখেতসকল আহিছে। আমি সকলোৱে তেওঁলোকক স্বাগতম জনাইছোঁ। আমাৰ মাননীয় ৰঞ্জিত বসুমতাৰী, তেখেত UM আপোনাৰ কাৰ্যবাহী সদস্য ফৰেষ্ট ডিপাৰ্টমেণ্ট, তেখেতো আহিছে। তেখেতে ধুনীয়াকৈ সকলোকে শ্ৰদ্ধা জনাই তেখেতে ৱেলকাম জনাইছে। আৰু লগতে আমাৰ স্থানীয় যি আমাৰ গাঁওবাসী, তেখেতসকলে আমাৰ যিটো বড়োসকলৰ আটাইতকৈ ধুনীয়া যিটো মানে কি ক'ম আপোনাৰ সাংস্কৃতিক অনুষ্ঠান বাগৰুম্বাৰে তেখেতসকলক সুশোভিত কৰিছে আৰু তেখেতসকলক স্বাগতম জনাইছে। তেখেতসকল 5 তাৰিখে গুৱাহাটীত উপস্থিত হৈছে। প্ৰথমতে তেখেতসকলে পবিতৰা অভয়াৰণ্য, লগতে আমাৰ যিটো শিহু আপোনাৰ ব্ৰহ্মপুত্ৰ আৰু পকৰীয়া নদী, তেখেতসকলে শিহু চাইছে আৰু নাৱত উঠিছে। এটা বৰ ধুনীয়া দিন তেওঁলোকে তাত কটাইছে। আৰু আমাৰ মানাহত উপস্থিত হৈছে তেখেতসকলে 7 তাৰিখ। মানাহত আজি 3 দিন ধৰি তেওঁলোকে বিভিন্ন ঠাই ঘূৰিছে। আজি আমাৰ ইয়াতে আহি পালে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত 11 তাৰিখে। কালি আকৌ মানাহত এটা দিন কটাব, পৰহি তেখেতসকলে বিদায় ল'ব। কোনোবা বিশেষ সংস্থা বা তেনেকুৱা লগত জড়িত হৈ আছে? তেখেতসকলে 2-3টা অনুষ্ঠানৰ লগত জড়িত হৈ আছে। এটা হ'ল আমাৰ ধৰি লওক তেখেতসকলে WTIৰ লগত বিভিন্ন কামত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। এটা হ'ল আপোনাৰ চেষ্টাৰ জু বুলি কয়, তেখেতসকল ইংলেণ্ডৰ চেষ্টাৰত অৱস্থিত। আৰু লগতে মুগলী ট্ৰাষ্ট বুলি এটা নতুনকৈ অনুষ্ঠান, তেখেতসকলৰো কেইবাগৰাকী বিষয়া আহিছে। কিন্তু তেখেতসকলক এইবাৰ পৰ্যটকৰ কাৰণে মানে ৰাইমনা আৰু মানাহৰ আৰু অসমৰ সৌন্দৰ্য উপভোগ কৰি দিবৰ কাৰণে আহিছে। কোনো বিশেষ মানে অফিচৰ কামত তেখেতসকলে অহা নাই। গতিকে এইটো আমাৰ কাৰণে খুবেই ভাল লাগিছে যে আমি এইবাৰ কোনো বিশেষ কাম লৈ নাযাওঁ, আমি সঁচাকৈ ৰাইমনা মানাহৰ আমি সৌন্দৰ্য উপভোগ কৰিম আৰু মানুহৰ লগত ভাত খাম। তেওঁলোকে শালো বুইছে, নিজেই ভাত বনাইছে, গাঁৱৰ মানুহৰ লগত পিঠা বনাইছে, পিঠা খাইছে, নাৰিকলৰ লাড়ু বনাইছে। গতিকে সঁচাকৈ বিৰাট ভাল লাগিছে যে আমিও আমাৰ যিখিনি
থলুৱা যিবিলাক মানে কি বুলি কয় খাদ্য সম্ভাৰ থলুৱা যিবিলাক ধৰি লওক বিহু নাট বা আজি বাগৰুম্বা চালে কালি আমাৰ সেই যিখিনি ধৰি লওক ৰাজবংশী নৃত্য তেওঁলোকে নাচিছে বৰপথাৰত গৈ সঁচাকৈ তেওঁলোকে বৰ ভাল পাইছে এইবোৰ চাই থেংক ইউ ছাৰ